So welcome back to my second channel blogger. Hey, study hochcha bari jaitu. Khobade bolo ekhon get chora. Ekhon get dusko. Ab ami blog সময় যাব। আই এই মন্দির পাই গলো এটো সবার এই তো মন্দির দোস্ত। সাকু দাও। হে দোস্ত মই সাগরি লং রব। হেরস্তো সকনা এবার আরে এইবিলাক মনিকো চৌরা আর ওইবিলাক সকল কি ধুনীয়াকৈ যায় কিন্তু সকনা বাসা কি গল কিমান ডাঙৰ সব কিমান ডাঙৰ দেখিলে এইটো হেরস্তো দেখিলে হেরস্তো চাও বামুন দা বহিছে হেরস্তো চাব পাৰে এইটো হেরস্তো দেখিলে মই অলপ কিয়া কৰি লওঁ সাইড বার তো দেখো বিশ্ব দাও ফাত তুই জানি লিছে বা হেডস তো মই নির্মালি ললো আর হেডস তো আপোনালোকে ইয়াতে আহিব ভাল লাগে মন বিলাক ভাল লাগে হেডস তো ইয়াতে থাকি দেখি এই খোৱা কৰিছা মমো খোৱা কৰিলো চাব পৰা হেডস তো সব কি ধুনীয়া আৰু কিমান কি থাকি গল আমি চাও ৰব মই হিয়া কৰি লওঁ হেডস তো চপ হেডস তো বাহু মুলা কৰি মন্দিৰ এটা ফটো উঠিব আহিছে সব দোস্ত কি ধুনীয়া মূৰ্তি আছে আইতা হুন্দে নাম ধৰিব আহিছে হেsto কিমান ডাঙৰ চাকি গৈছে বা হেsto দেখিলে হেsto সত্যবাদী সভাত কি ধুনীয়াকৈ এক্টিং কৰিছে চব ফুলিয়াই কি ধুনীয়াকৈ এক্টিং কৰিছে চাওঁ এয়া সত্যবাদী সভা চাওঁ আৰু মানুহ যাব দিয়ক মানুহ যাওক চোৱা মানুহ যাওক বস্তু হেৰছটো দেখিলে হেৰছটো চব নাকি ডাঙৰ টিলিঙা আছে চাওক কি ডাঙৰ টিলিঙা মই বাৰে এতিয়া বাজাওঁ ৰ'ব বাজার তুইলা সব তুইলা কিমান ককা বিলাকে সভা চাইছে চব ককা আইতা সব আইতা চাবলৈ আৰু বটল আছে আপোনালোকে লৈ যাব পাৰে চব কি ধুনীয়া বস্তু আছে কি ধুনীয়া বস্তু আছে আহিছে কি ধুনীয়া বস্তু আছে আপোনালোকে কিনি লৈ যাব বেছি টকাও নহয় বস্তু ইয়াতে জাপিও আছে পিতলৰ আপোনালোকে আহিব সভা চাবলৈ চাওক চব পিতলৰ বস্তু চাওক এয়া আছে আৰু চব না কি ধুনীয়া বস্তু আছে ইয়াতে কলপাতখন চাউল একদম পিতলৰ পুৰা পিতলৰ বস্তু
দেখিলে দোকানবিলাক চোৱা নাই ভাই জিলাপি আছে চব না জিলাপি আৰু ভিবি ৰ'ব অলপ চাৰে বোলে জিলাপি আনিছিলে আহিব আপোনালোকে আৰু চব বহুত ৰঙা জিলাপি আছে আৰু বহুত দোকান আৰু ইয়াতে খৰ্মা আছে ভুজিয়া আছে বৰফি আছে মাহৰ জেলেপি সেই কলতে দাদাসকলক পালোঁ মোক চকলেট দিছে আমি সভা চাব আহোঁতে দীক্ষিত দাদাৰ ঘৰত আহি গ'লোঁ ভাত খাবলৈ আৰু আমাৰ এইটো খুৰীমাই ভাত ৰান্ধিছে চাব পৰা এইটো বল কি মই নাজানো আলু হৈছে এয়া আলু সৰু আলু ভাজা এইটো সৰু আলুৰ ভাজা মাংস মাছ আৰু দাইল ৰ'ব খাই লওঁ হে মই খাইছোঁ হেয়াৰ ষ্টল এই মাংস এয়া মাংস মাছ এয়া দালি ভাত সেইবিলাক খোৱা হোৱাৰ পিছত দৈ খাম দোস্ত এয়া দৈ আছে চাব পাৰে এয়া দৈ হেয়াৰ ষ্টল আজি সত্যবাদীৰ সভা আহি গ'লোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ হেয়াৰ ষ্টল ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই দোস্ত